ফুলসজ্জাৰ নিশা নকইনাজনীক তই বুলি মাতিছিলোঁ। মই কৈছিলোঁ তই মোক আপুনি বুলি সম্বোধন কৰিবি, মোৰ কাষলৈ অহাৰ চেষ্টা মুঠেও নকৰিবি। কাৰণ তাই আছিল কেৰাহীৰ তলিটোৰ দৰেই কলা। ফুলসজ্জাৰ নিশা কোঠাটোত সোমাই যেতিয়া বিচনাৰ ফালে চালোঁ, লক্ষ্য কৰিলোঁ এনেকুৱা লাগিল যেন ৰঙা সাজ পৰিধান কৰি কিচকিচীয়া কলা কুকুৰ এটা মোৰ বিচনাত বহি আছে। ৰঙা উৰণি, ওঠত টিকটিকীয়া ৰঙা লিপষ্টিক আৰু কপালত মস্ত এটা ফুট। কলাৰ মাজত ৰঙাই কি যে এক বিকৃত ৰূপ ধাৰণ কৰিছে। চিহ! বিচনালৈ গৈ লাইট নুমুৱাই দিয়াৰ লগে লগে এনে লাগিল যেন কেৱল অন্ধকাৰখনি লগত লৈ শুই আছোঁ। মাথো যৌনতা আৰু নীতি নিয়মৰ দায়ত পৰি সেই নিশাটো তাইৰ লগত কটাইছিলোঁ। তাৰ পিছত বিচনাৰ পৰা উঠাই দিছিলোঁ তাইক। আমি আছিলোঁ যৌতুক প্ৰথাৰ বিৰোধী। সেয়ে দেউতাৰ কথা আছিল যে বিনা যৌতুকত চিনাকি তথা ঘনিষ্ঠ কাৰোবাৰ জীয়ৰীক বোৱাৰী কৰি আনিবি। কথামতেই কাম। একান্ত অনিচ্ছা সত্ত্বেও দেউতাৰ দুখীয়া বন্ধু এজনৰ ছোৱালীজনীকে বিয়া কৰাবলৈ বাধ্য হ'লোঁ মই। কলেজৰ চেলফি বয়ৰ কপালত এনে এজনী পত্নী আহিল যাক লৈ কেতিয়াও চেলফি উঠা সম্ভৱ নহয়। বিয়াৰ পিছত বন্ধু বান্ধৱীৰ অনুৰোধ আহিছিল যে তাইক লৈ ফুৰিবলৈ যাব লাগে, কিন্তু সেই অনুৰোধ মই সদায় প্ৰত্যাখ্যান কৰিছিলোঁ। ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'লে দিনটোত এবাৰলৈও ঘৰ হোৱাৰ মন নাছিল। ৰাতিও বহুত পলমকৈ উভতিছিলোঁ, কিন্তু মই ঘৰ নোপোৱালৈকে তাই উজাগৰে বহি থাকে, ভাত বাঢ়ি লৈ বহি থাকে। মই মৌন হৈ ভাতকেইগৰা খাই বিচনাত দীঘল দিওঁ। বাহিৰলৈ ওলাই গ'লেই হাজাৰ বিজাৰ সুন্দৰী দেখিবলৈ পাওঁ, কিন্তু ঘৰলৈ আহি সেই আলকাতৰাৰ ড্ৰামটোলৈ চকু যায়নে? এনেদৰেই চলি থাকিল মোৰ দাম্পত্য জীৱন। সম্পূৰ্ণ স্বাৰ্থপৰতাৰ পৰিচয় দি মই মোৰ মতে দিন অতিবাহিত কৰি আছোঁ। তাইৰো যে কিবা এটা প্ৰয়োজন থাকিব পাৰে সেই কথা কোনোদিনেই নুসুধিলোঁ। ঘৰৰ যিহেতু ভাত কাপোৰৰ অভাৱ নাই, গতিকে আৰু কি লাগে। এনেকৈ কেইবামান অতিক্ৰম কৰিলে। এদিন এজন বন্ধুৱে তাৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ কিবা কিবি কিনিলে। সেইখিনি আকৌ ময়ে দি আহিব লাগে। সেইবোৰ লৈ গৈ প্ৰায় মাজৰাতি মোৰ ঘৰ পালোঁ। ভিতৰত সোমাই দেখিলোঁ তাই চোফাখনতে শুই আছে। ভাবিলোঁ ভাত খায়েই টোপনিত গ'ল চাগে। অৱশ্যে মই নহালৈকে তাই খোৱাটো দেখা নাই আগতে। মই শুই পৰিলোঁ, কিন্তু মনটোৱে কিবা চটফটাবলৈ ধৰিলে। মই উঠি গৈ তাইক জগাই দিলোঁ আৰু খোৱা লোৱা কৰি শুবলৈ গ'লোঁ। পিছদিনাখন ৰাতিপুৱা দেখিলোঁ যে গিফ্টৰ বাকচবোৰ এটাও ঠিক নাই। আটাইবোৰ খুলি মেলি চাইছে, কোনোবাটো পিন্ধিও চাইছে। মনটো বৰকৈ আনন্দিত দেখা পাই মই তাইক একো নকলোঁ। কলা হ'লেও সাজোন কাচোনৰ হেঁপাহনো কাৰ নাথাকে। মোৰ খং উঠিছিল যদিও তাইৰ অৱস্থা দেখি নিজে নিজেই হাঁহিছিলোঁ। মই সেইবোৰ আকৌ আগৰ দৰে ঠিক কৰি লৈ সেই গিফ্টবোৰ গন্তব্যস্থানত পহুচাই দিলোঁ। ইয়াৰ পিছত হঠাৎ এদিন তাই বমি কৰিলে। জানিব পাৰিলোঁ তাই অন্তঃসত্ত্বা বুলি। শীতকালৰ এক সন্ধিয়া মা দেউতা দুয়ো গাঁৱলৈ গ'ল ফুৰিবলৈ। ঘৰত সেইদিনাখন কেৱল মই আৰু তাই। সেই ৰাতি সোনকালে ঘৰ নহৈছিলোঁ, কাৰণ ঘৰখনত তাই অকলে আছে। গাঁৱলীয়া ছোৱালী, ভূত পেটৰ ভয় পাব পাৰে, ক'বতো নোৱাৰি। ঘৰত সোমাই শুনিলোঁ ৰন্ধা বঢ়া কৰা নাই তাই, কাৰণ জানিব পৰা মতে বিচনাত তাই ক'লে, ভাবিলোঁ আপুনি বন্ধুবৰ্গৰ লগত হোটেলত খাই আহিব, দুপৰীয়াৰ ভাত অলপ আছে, মোৰ হৈ যাব। ইফালে মোৰ ভোক লাগিছে, কি কৰোঁ এতিয়া? ব'ল কাপোৰ পিন্ধ, হোটেললৈ যাম, তাইক ক'লোঁ। কিন্তু তাই যাব বিচৰা নাছিল। যদিও মোৰ আদেশ অমান্য কৰাৰ সাহস নাপালে, দুয়ো ওলাই গ'লোঁ চহৰলৈ। মই ক'লোঁ মোৰ হাতত ধৰ, নহ'লে চহৰৰ ভিৰৰ মাজত ক'ৰবাত হেৰাই যাবি। সেইদিনাখনে তাই প্ৰথম মোৰ লগত বাহিৰত ওলাইছিল, প্ৰথমবাৰ মোৰ হাতত ধৰিছিল। যাওঁতে কৈ গৈছিলোঁ, হোটেলত বহি আকৌ মোক আপুনি বুলি নকবি, তুমি বুলিহে কবি, মনত থাকিবতো। তাই কেৱল মূৰ দুপিয়ালে। কিন্তু হোটেলত খোৱাৰ সময়ত তাই এবাৰো মোক নেমাতিলে। ওলোটাই মইহে তাইক সুধিছিলোঁ, তুমি আৰু কিবা খাবা নেকি? এদিন দেখিলোঁ স্নো টিউব কাটি স্নো উলিয়াই
মুখত হানি আছে। খঙতে ক'লোঁ, এইবোৰ শেষ হ'লে ক'ব নোৱাৰ নেকি? সেইদিনাখনেই প্ৰথম তাই মোৰ ওচৰত চেম্পু বিচাৰিছিল। মই সিদিনাখন তাইক লৈ মাৰ্কেটিঙত গৈছিলোঁ। বন্ধুবৰ্গৰ বহুতেই তাইক দেখা পাইছিল আৰু বৰ সন্মান সহকাৰে তাইৰ লগত কথা পাতিছিল। সকলোৱে তাইক পাৰ্টিলৈ আহিবলৈ অনুৰোধ কৰিছিল। দুদিনমান পিছত ময়ে তাইক বন্ধুবৰ্গৰ আড্ডা পাৰ্টিলৈ লৈ গৈছিলোঁ বাইকত বহুৱাই। এয়াই আছিল তাইৰ জীৱনৰ প্ৰথম লং ড্ৰাইভ, আৰু ড্ৰাইভাৰ আছিলোঁ মই। আৰু নিজৰ পত্নীক লৈ এয়াই আছিল প্ৰথম বাইক আৰোহণ। সেয়াই আছিল মোৰ দাম্পত্য জীৱন। জীৱনত এই প্ৰথমবাৰ তাইৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত হাত পাতিছোঁ মই। তাই যেন সুস্থ থাকে, কাৰণ তাই যে মাতৃ হ'বলৈ ওলাইছে আৰু মই পিতৃ হ'ম। নাজানো আজি মোৰ কিয় ইমান চকুলো ওলাইছে তাইৰ বাবে। হস্পিটালত বাৰে বাৰে তাইৰ কাষলৈ দৌৰি গৈছিলোঁ। তাইৰ যিমানবোৰ মোৰ হাত ধৰি তাইৰ বাবে তাই বৰ ভয় লাগিছে বুলি কৈছিল, সিমানবাৰেই মই তাইক অভয়দান কৰি কৈছিলোঁ, ভয় নকৰিবা, মই আছোঁ নহয়। সেই দিনটোত তাই কিন্তু আন কাকো তাইৰ কাষত বিচৰা নাছিল, বিচাৰিছিল কেৱল মোক আৰু মোক। তাই বাৰে বাৰে মোক তাইৰ কাষত থাকিবলৈ অনুৰোধ কৰিছিল। যেতিয়া তাইক অপাৰেশ্যন ৰুমলৈ লৈ গৈছিল, মই বাৰে বাৰে পৰ্দাৰ ফাকেৰে তাইক চাইছিলোঁ। খন্তেক সময় পিছত খবৰ আহিল ল'ৰা সন্তান জন্ম হ'ল বুলি। মনটো বৰকৈ ভাল লাগি গৈছিল, কিন্তু আন এটা খবৰে মোলৈ অন্ধকাৰ নমাই আনিছিল। মোক সন্তান উপহাৰ দি তাই মোৰ পৰা চিৰদিনলৈ আঁতৰি গ'ল এক অজান দেশলৈ। মোৰ এনেকুৱা লাগিছিল যেন মোৰ কলিজাটোৱে ছিঙি গ'ল। বহুত কান্দিলোঁ মই। চিঞৰি চিঞৰি ক'লোঁ, তুমি উভতি আহা, মাথো এটা নিশা তোমাৰ লগত গল্প কৰিম, এটা মাত্ৰ চেল্ফি উঠিম তোমাৰ লগত। মই জানো তাইক মই মৰম দিব নোৱাৰিলোঁ, কিন্তু আজিও তাইৰ বাবে মোৰ বুকুখন কেতিয়াবা চিৰিংকৈ উঠে।